ৰিনিমা বাৰ ষ্টৰীৰ পৰা নিজকে মই বহুত ইনস্পিৰেশ্যন কৰিছোঁ আৰু বহুত মটিভেট হিচাপে লৈছোঁ তাই বহুত হাৰ্ড ৱৰ্কাৰ হয়। মই কিয় ভাবোঁ বোলে মোৰ ইমান বেমাৰ হৈছে ঘৰতে বহি থাকোঁ, সেইকাৰণে মই ভাবিলোঁ আজি মই ওলাই যাওঁ, মোৰ নিজৰ জবটো মই পাৰফৰ্মেঞ্চটো ভালকৈ দিওঁ আৰু আপোনালোকেও কেতিয়াও ঘৰত নবহিব। ঘৰত বহিলে কিন্তু বেমাৰে ইমান আগুৰি ধৰিব নহয়, আপুনি গম নোপোৱাকৈ এটাৰ পিছত এটা বেমাৰ আপোনাৰ পিছ নেৰে কেতিয়াও। আপুনিও হাৰ্ড ৱৰ্ক কৰিব লাগে। মানুহে যেতিয়াই হাৰ্ড ৱৰ্ক কৰে তেতিয়াই নিজৰ গ'লত পায়ে যায়। আমি সদায় এক্টিভ হৈ থাকিব লাগে, তেতিয়া আমাৰ ঘৰখনত পজিটিভনেছটো আহি যায় আৰু ঘৰখনো বহুত হেপ্পী হৈ থাকে। ঘৰৰ মানুহখিনিও তেতিয়া বহুত হেপ্পী ফিল কৰে। আজি মই দেখুৱাম আপোনালোকক এজাইল হস্পিটেল জয়ানগৰখন। ইয়াতে মই চাকৰি কৰোঁ। ইয়াতে মই এতিয়া আহিলোঁ এজ এ পষ্ট অফ ক্লিনিকেল ৰিচাৰ্চ কৰ্ডিনেটৰ হিচাপে মই পষ্টত আছোঁ। মই আজি দেখুৱাম আপোনালোকক ইয়াৰে কেণ্টিনটো নিউলি ষ্টাৰ্ট কৰিছে আৰু বহুত কম খৰচত কি হয়, ইয়াৰে কেণ্টিনত বহুত ভাল খোৱা বস্তু পোৱা যায় আৰু বহুত কম খৰচত চাৰ্জাৰীৰ যিমান ডিপাৰ্টমেণ্টৰ চাৰ্জাৰী আছে চব বহুত কম খৰচত, অসমৰ সকলোতকৈ কম খৰচত এইটো হস্পিটেলত চাৰ্জাৰীবিলাক হয়। আৰু ইয়াতে মই আজি আহিছোঁ, ভাবিলোঁ একাপ চাহ ইয়াতে খাই পেলাই মই মাইণ্ডটো অলপ ফ্ৰেছ কৰি লওঁ। ইয়াতে কিটচেনবিলাকত বহুত কাম কৰি আছে, ল'ৰাকেইটাও খানা কিছুমান বনাই আছে আৰু ইয়াতে বহিবলৈও বহুত ভাল লাগে। পিছফালৰ ভিউটো বহুত ধুনীয়া হয় আৰু একদম নিজান অকলশৰীয়া এনেকৈ কেতিয়াবা মন যায় আৰু চাহ খাবলৈ। সেইটো কাৰণে ভাবি পেলাই মই ইয়াতে আহিলোঁ। চাওঁ ইমান মৰ্ণিং আছিলে, কোনো নাছিলে, সেইটো কাৰণে চাহকাপ ঘৰত আহি পাওঁতে আবেলিয়ে হৈ গ'ল। চাওঁ আহি পেলাই বহুত কৰিব লগা বহুত চাফাই কাম আছে। ইয়াতে খানাটো বনাব লগা হৈ আছে আৰু গাখীৰটো যেনেকৈ থৈ গৈছিলোঁ সেনেকৈ আছে। আজি যেন ফাটিব যেন লাগিছে আৰু ঘৰৰ কামবিলাক চাই পেলাই মোৰ বহুত আমনি লাগি আছে, কি কৰোঁ কি নকৰোঁ। তাৰপিছত চাওঁ বোলে টিভি অকণমান চলিছে, অলপ টিভিটোৱে চাই লওঁ, নহ'লে আৰু মাইণ্ডটোৱে আৰু ইফালে বিচনাত পুতলাকেইটাই এনেকৈ শুৱাই ৰাখিছে। তাই শুৱাই ৰাখি স্কুল গৈছে। পুতলাকেইটাও ছাইডকৈ ৰখা নাই, এইকেইটাও সাৰিব লাগিব আৰু বিচনা চিচনা চব সেনেকৈ আছে, চব কৰিব লাগিব। কি কৰোঁ কি নকৰোঁ ভাবি পোৱা নাই একোৱে। ভাবিছোঁ ক'ৰ পৰাই ষ্টাৰ্ট কৰোঁ। পাছত ভাবিলোঁ আবেলি হৈ গৈছে, সেইটো কাৰণে ভাবিলোঁ গছবিলাকৰ অলপ পানী দি লওঁ। পানী নিদিলে এই চাইছেনে আপোনালোকে, এই ৰঙা পাতকেইটা হৈ গৈছে, সৰি পৰিব যেন আৰু লাগিছে। মোৰ অলপ কেইটামান পুলি ইয়াতে লগালোঁ কেইদিনমান আগতে, ইমান ডাঙৰ হৈ গ'ল। তাৰপিছত আমাৰ এই পাইপডালত বহুত ভাল এটা মই ট্ৰিক লগাই পেলাই এই পাইপডালৰ এটা গান টাইপৰ স্প্ৰে এটা লগালোঁ, যাতে পানীখিনি ৱেষ্ট নহয়। পানীখিনি যেতিয়াই ইয়াতে অন আৰু অফ আছে, যেতিয়া বটনটো টিপা হয় তেতিয়া অন হৈ যায় আৰু গোটেইখিনি পানী মই এনেকৈ প্লেণ্টবিলাকত দিব পাৰোঁ আৰু তাতে তেতিয়াহ'লে আৰু একো পানী ৱেষ্ট নহয়। গছপুলিতো বহুতকেইটাই ৰুইছোঁ। তাতে আমাৰ এই মোৰ বহুত ফেভাৰাইট এটা ৰছৰ প্লেণ্ট আছে। তাতে আগতে গছডাল মৰি গৈছিলে, এতিয়া কিন্তু নিউলি কিয়বা আকৌ এটা পুলি গজিছে ছাইডৰ বাৰ্ডছৰ পৰা। সেইটো কাৰণে মই সদায় ইয়াক পানী দিওঁ, যাতে ভালকৈ ফুলবিলাক দিব পাৰে। ইয়াতে কচুৰ পুলি কেইটামান ৰুই দিছোঁ। কচুও মোৰ ভাল লাগে, ফেভাৰাইট চব্জি হয়। কেতিয়াবা মাছৰ লগত বনালে বহুত টেষ্টি হৈ থাকে
আৰু মই খাওঁ সাধাৰণতে আৰু ইয়াতে ভেন্দি কেইডালমান গাড়িছিলোঁ ভেন্দি বহুত খালোঁ এতিয়া সৰু হৈ গৈ আছে ডাঙৰ হৈছে আকৌ সৰু আছিলে কেইটামান ডাঙৰ কেইটামান খালোঁই আমি এতিয়া কচুৰ পুলি কেইটামান গাড়িছোঁ কচুও মাজে মাজে খাওঁ ইয়াতে অলপ মাটি আছে খালী মাটি বাকীতো খালী মাটি নায়েই